ৰোহিত সোনকাল কৰ স্কুলত যাব দেৰি হ'ব নহয় ভগৱান মই আজি মিনাক্ষীক পলাই লৈ আহিম ভগৱান আশীৰ্বাদ কৰিব ভগৱান যাতে আমি দুটাই ভালকৈ চলি খাই থাকিব পাৰোঁ মই যদি এতিয়া মিনাক্ষীক পলাই লৈ নাহোঁ মোৰ লগৰ হৰেণে তাইক পলাই লৈ যাব নহ'লে সেইকাৰণে মই আজি আনিম ভগৱান মা তই আজি এইবিলাক কি পঢ়ি আছা বেগত কিতাপ আজি কিতাপ চিতাপ পঢ়াব নালাগে মা মই পঢ়িব নাযাওঁ আজি মই মিনাক্ষীক পলাই আনিব যাম তই বোৱাৰী পাই যাবি নৰা আনবা তই কিয় নৰিম মা তাই আহিব মোৰ তাত মমেৰে নিব তোক ধৰি মই কি বিয়া পাতিলি মামাই ধৰি নিব ৰোহিত তোৰ বয়স হ'লেও মানে দেখাত তই সৰু চলি মায়ে মূৰাটো মই যদি এতিয়া বিয়া নাপাতো মোক বুঢ়া হ'লে কোনে কইনা দিব মামায়ো জানো মামা জীয়েকক দিব মোৰ লাগি মই সেইবিলাক নাজানো আজি স্কুলত যাই মই মিনাক্ষীক লৈয়ে আহিম আৰু যদি মোক আজি মিনাক্ষীক আনবা নাদা মই আৰু জীৱনত বিয়াই নহওঁ বুঢ়া হ'লে মোক কোনে কইনা দিব ৰোহিত তোৰ কইনা মই চাম তোৰ এতিয়া বয়স হোৱা নাই নহয় ঘেণ্টা বয়স হোৱা নাই মোতকৈ সৰু সৰু ছোৱালীবিলাক মই জেলত নি থকা দেখা পাইছোঁ নহয় জেলত যাই হ'লেও এতিয়াই বিয়া কৰোঁ মই নহ'লে কইনাই নাপাম মই আহি লাভ নাই যাবি নেকি আমাৰ মায়েতো গান বানাই দে বোলে মই এনেকৈ বুঢ়া হৈয়ে থাকিম যা মই তোমাক ভাল পাওঁ একবাৰ ক'লি বুজি নাপা নেকি তই মায়েতো গান বানাই দে ক'লি কথা শুনবি অলপ আৰে বাপৰে ৰোহিতৰ খং উঠিল কোনে আহিলা ৰাতিপুৱালে আহিলা এইটো দেখোন মই ৰাতি ভাঙি থৈ দিছিলোঁ এতিয়া কেনেকৈ যোৱা লাগি থাকিল মোৰ আনতাজ ৰাতি অহাটো মিনাক্ষী নহয় কিজানি নহ'লে মই টিকা ধোৱা ভিতৰটো ভাঙি থৈ দিছিলোঁ কেনেকৈ যোৱা লাগি থাকিল ৰোহিত কি কৈছা যোৱাকালি ৰাতি মই টিকা ধোৱা ভিতৰটো মই এটা এনেকৈ ভাঙি থৈ গৈছিলোঁ তাৰপিছত মই ৰাতি সোমাব যোৱাৰ আগত এইখিনিৰ পৰা মই এইটো ভাঙি দিছিলোঁ আৰু সেইখিনিত মিনাক্ষী আহিছিল ৰাতি মোৰ আনতাজ মিনাক্ষীয়ে কিবা যাদু তাদু জানাই নহ'লে মই ভাঙি থৈ দিয়া এইটো কেনেকৈ যোৱা লাগি থাকিব মই আৰু মিনাক্ষীক বিয়া নকৰোঁ মিনাক্ষী এটা ডাইনী নহ'লে যাদু আছে নহ'লে এইটো কেনেকৈ জইন লাগি থাকিব বেলেগো হ'ব পাৰে নহয় নহয় বেলেগ নহয় মই এইটো এয়া চকু টকু আঁকি দিছিলোঁ মাই গড ইটা পিছে কি কৰিবি ৰাতি আহা মিনাক্ষীক বিচাৰি যাওঁ এই ৰখবা কি আছে যৌ বিচাৰি যাওঁ আহ তুই মোৰ লগত ৰোহিত সেইটো কিজানি সৰু চলি আছিল কোনোবা যৌ পিছে হ'লে এই ভাগ ভাগ অসমত এতিয়া কি চলি আছে জানো বাল্য বিবাহ তই কি ওপৰৰ পৰা আহিছা নেকি ৰোহিত এটা কাম কৰোঁ দে মই তোক এইটোৰ লগত বিয়া কৰি দিওঁ হা তই মোৰ লগত বিয়া হবি নেকি আহ পিছে আৰে ছাৰ এইকেইটা দিন ডিউটি কৰি কৰি একদম পুৰা ইচ্ছা নোহোৱা হৈ গৈছে কিমানক ধৰবি আৰু কিমানক আনবি আপোনাৰ নিচিনা পুলিচ থাকিলে আৰু ক'বই নালাগে আমাৰ অসমত বাল্য বিবাহ বোলা বস্তুটো নোহোৱা হৈ যাব ইটা পাৰিলে বৃদ্ধ বিবাহে ওলাব লাগে তেতিয়াহে আমাৰ নিচিনা মানুহবিলাকৰ যাতে কিবা অলপ হয় বিয়া চিয়া চকু আনি যি কৰবা দিছোঁ কৰি থাক মানে হেল্ল' ছাৰ ৰোহিতে কইনা এটা পলাই লৈ আহিছে আমি বাৰু তাক উঠাই আনিব যাম অলপ পিছত কিন্তু ছাৰ আমাৰ পুলিচ জোপাৰ উঠেই ভাগৰ লাগি গৈছে চবৰে সেইকাৰণে ৰাতিলৈকে মালৰ যোগাৰটো অলপ কৰি থৈ দিবলৈ আপোনাক ফোন কৰি ক'লোঁ আৰু ৰাতিৰ কাৰণে 2 কাৰ্টুনমান মাল পঠাই দিব কি হ'ল যাদু কি হ'ল ৰোহিত
দৰ্জা খোল মই নাথাকিবি ৰহে পাগলি দৰ্জা খুলবা দেই ভালে হৈছে তই আহিছা কিয় কিবা কৈছে নেকি অঁ এইটো পগলা নিচিনাকৈ এটা পাৰি মৰি আছে ৰোহিত ইয়াৰ কিজানি ভোক লাগছে ইমান হোপা বস্তু আছে একো খাই নমৰে কিবা বেলেগ বস্তু খাই কিজানি ঐ তুমি কি খোৱা বস্তু খোৱা চৰে ইন্দুৰ সাপ চিকা নহয় ৰোহিত এইটোৱে কিবা বেলেগ বস্তু খায় বাদুলি আকাশত যে উৰি ফুৰে হেংকে উল্টে পাল্টে যে উৰি ফুৰে সেইটো বাদুলি আহিলা এইটো বোলে গু খায় ৰোহিত আমি গম পাইছো তই যি বিয়া পাতি কইনা এটা ঘৰত লুকাই থৈ দিছা সোনকালে তই আমাৰ লগত আহ নহ'লে তোক খেদি খেদি ধৰিব লাগিলে কথা বেয়া আছে তোক কোনে এতিয়া বিয়া কৰিব দিছি সোনকালে ঘৰৰ ভিতৰৰ পৰা ওলাই মৰ আহি তোক আমি থানাত নিবা আহিছো আৰু যদি নাহা কুবেই কুবেই নিবা বাধ্য ভালে ভালে কৈছো তোৰ কইনা দি লৈ যাওঁ আমি থানাত নেদো মই কুবেই টিকা লাল কৰি দিম কিন্তু যাৰে মোৰ কৰা কৰি থাকিবি তথাপিও মই নেদো কিন্তু থানাত নিবৰ কাৰণে কইনাটো যাই লৈ আহ আৰু ইনকে ৰোহিতক মাৰি জেলৰ লাগি লৈ যায় খতম তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰক আৰু যদি বেয়া পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব বাকী যিয়ে নহওক যদি নতুনকৈ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰে তো লগ পাম অন্য এটা ফানি ডাবিং ভিডিঅ' আছে তো আজিলৈ বাই বাই